হাই গাইজ, সকলোৱে সন্মান জনাই আজি মই যিটো কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ, এই কবিতাটোৰ লিখিছিল দেৱাশিষ লহকৰদেৱে। কবিতাৰ শিৰোনামা হৈছে মোৰ মায়ে ঘৰে ঘৰে কাম কৰিছিল। কবিতাৰ শিৰোনামা মোৰ মায়ে ঘৰে ঘৰে কাম কৰিছিল। মোৰ মায়ে ঘৰে ঘৰে কাম কৰিছিল। পৰিচয় দিবলৈ লাজ নকৰোঁ মই, কাৰণ যিখন হাতেৰেই মায়ে কাম বন কৰিছিল, সেইখন হাতেৰে মোক লালন পালন কৰিছিল। হাতে হাত ধৰি মোক সংগ দিছিল সাহস। জীৱন নামৰ সাগৰখনিত মা ডুব গৈও মোক পাৰ কৰাইছিল, মানুহ কৰিছিল। ভোকত এমুঠি ভাত দিছিল। দয়াৰ সাগৰ মা, মোৰ জীৱন মা। মায়াময়ী জীৱনত মা এটি সূৰ্যৰ দৰে, যাৰ বাবেই দেখিছোঁ আজি জীয়াই থকাৰ পথ। দেখিছোঁ সভ্যতাৰ এখন নতুন পৃথিৱী, এখন অপৰূপ পৃথিৱী। মোৰ মায়ে ঘৰে ঘৰে কাম কৰিছিল। মাৰ প্ৰতিটো উশাহ যেন মোৰ বাবেই। পৃথিৱীৰ ভিৰৰ মাজতো বিচাৰি পাওঁ এটি আপোন শব্দ মা, যাৰ অনুভৱতেই গুচি যাওঁ এক নতুন পৃথিৱীলৈ, য'ত নাই স্বাৰ্থ, নাই হিংসা, নাই। মাৰ বাবেই কল্পনাও আজি বাস্তৱ হৈছে। কাঁইটীয়া পথটো আজি মুকলি হৈছে। শুকাই যোৱা হৃদয়ৰ ফুলপাহু ফুলিছে। ব্যৰ্থ সময়ে আজি সফল হৈ হাঁহিছে। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন। আৰু আমাৰ আহিবলগীয়া নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই ল'ব। তেতিয়াহে আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ, তেতিয়াই আপুনি পোনপ্ৰথমে পাব। আৰু আমাৰ এই চালুকীয়া চেনেলটো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। জয় আই অসম। ধন্যবাদ।